নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি শনিবাৰ 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 27 তাৰিখ, ইংৰাজী 2025 চনৰ 12 জুলাই। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:43:26 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14:33। আজি কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি আছে নিশা 1:40:15 তাৰপিছত আৰম্ভ তৃতীয়া তিথি। আজি দ্বিতীয়াৰ একদিষ্ট সপিণ্ডন। আজি তিতা ভেকুৰী আৰু নিশা 1:40:15 পিছত পটল খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 11:01 পৰা 11:56 ভিতৰত। এতিয়া 12ৰ অধিপতি ন্যায়ৰ দেৱতা শনিদেৱক প্ৰণিপাত জনাই জনোৱা হওক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। আজি আপোনাৰ অৰ্থ লাভৰ যোগ আছে। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। আজি আপোনাৰ লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যতা লাভ কৰাৰ যোগ আছে। আজি আপোনাৰ পদোন্নতিৰ যোগ আছে। লগতে আজি আপোনাৰ শত্ৰু বিজয়ৰ যোগ আছে। আজি আপোনাৰ অৰ্থ উন্নতিৰ যোগ আছে। আজি আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। আজি আপোনাৰ অৰ্থ উপাৰ্জন বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ কৰ্মত উন্নতিৰ যোগ আছে। আজি আপোনাৰ ভূ সম্পদ লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনতো কোনো ধৰণৰ বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। কাৰ্যসিদ্ধিৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত বিশেষভাৱে শুভ। বৃষ ৰাশি। আজি আপোনাৰ ৰাজভয়ৰ যোগ আছে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। আজি আপোনাৰ দুৰ্ভাৱনাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ শোক পোৱাৰ যোগ আছে। লগতে আজি আপোনাৰ প্ৰতাৰিত হোৱাৰ যোগ আছে। আজি আপোনাৰ ধনহানিৰ যোগ আছে। আজি আপোনাৰ অৰ্থ উপাৰ্জন হ্ৰাসৰ যোগ আছে। আজি আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। আজি আপোনাৰ নেত্ৰপীড়াত ভোগাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমনৰ ক্ষেত্ৰতো কোনো ধৰণৰ বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধানে থাকিব লাগিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটোত বাধা থাকিব। প্ৰেমত অশান্তি, দাম্পত্যত অশুভ। মিথুন ৰাশি। আজি আপোনাৰ আঘাতপ্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ অনিদ্ৰাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ নেত্ৰপীড়াৰ যোগ আছে। আজি আপোনাৰ ভয়ৰ যোগ আছে। লগতে আজি আপোনাৰ সম্পত্তি হানিৰ যোগ আছে। আজি আপোনাৰ ক্ৰোধ বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ উদৰ পীড়াৰ যোগ আছে। আজি আপোনাৰ ভ্ৰমণ কষ্টৰ যোগ আছে। আজি আপোনাৰ সৰ্ব অৱনতিৰ যোগ আছে। আজি আপোনাৰ অশুভ পৰিৱৰ্তনৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমনৰ ক্ষেত্ৰতো কোনো ধৰণৰ
বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটোত বাধা থাকিব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। কৰ্কট ৰাশি, আজি আপোনাৰ উত্তম জীৱনসংগী লাভৰ যোগ আছে। আজি আপোনাৰ গৃহ সুখ লাভৰ যোগ আছে। আজি আপোনাৰ মান সন্মান বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ যান বাহন লাভৰ যোগ আছে। লগতে আজি আপোনাৰ অপযশ লাভৰ যোগ আছে। আজি আপোনাৰ ৰাজদণ্ড লাভৰ যোগ আছে। আজি আপোনাৰ জ্বৰত ভোগাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। আজি আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনৰ স্থিতিও যথেষ্ট উন্নত হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত সুখ বৃদ্ধি। সিংহ ৰাশি, আজি আপোনাৰ শত্ৰু বিজয়ৰ যোগ আছে। আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ ৰোগ মুক্তিৰ যোগ আছে। আজি আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ। লগতে আজি আপোনাৰ সম্পদ প্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ সন্মান লাভৰ যোগ আছে। আজি আপোনাৰ লাভৰ যোগ আছে। আজি আপোনাৰ লটাৰী, জুৱা, শ্বেয়াৰ মাৰ্কেট আদি ক্ষেত্ৰত সৌভাগ্য বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনৰ স্থিতিও যথেষ্ট উন্নত হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত বিশেষভাৱে শুভ। কন্যা ৰাশি, আজি আপোনাৰ ভাগ্য বিপৰ্যয়ৰ যোগ আছে। আজি আপোনাৰ অৰ্থ কষ্টৰ যোগ আছে। আজি আপোনাৰ ভ্ৰমণ কষ্টৰ যোগ আছে। আজি আপোনাৰ শোক পোৱাৰ যোগ আছে। আজি আপোনাৰ ৰোগত ভোগাৰ যোগ আছে। লগতে আজি আপোনাৰ বিজয় লাভৰ যোগ আছে। আজি আপোনাৰ কৰ্ম লাভৰ যোগ আছে। আজি আপোনাৰ উদ্যম বা প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ উচ্চ স্তৰৰ ব্যক্তিৰ সৈতে বন্ধুত্ব লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব বুলি ক'ব নোৱাৰি। ধন আগমনৰ ক্ষেত্ৰতো যথেষ্ট বাধা দেখা যায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটোত যথেষ্ট বাধা থাকিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ হ'ব বুলি ক'ব নোৱাৰি। প্ৰেমত দুখ, দাম্পত্যত অশুভ। তুলা ৰাশি, আজি আপোনাৰ বিশ্বাস হানিৰ যোগ আছে। আজি আপোনাৰ ৰাজভয়ৰ যোগ আছে। আজি আপোনাৰ মানসিক অশান্তিৰ যোগ আছে। আজি আপোনাৰ মাতৃৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ উদৰ পীড়াৰ যোগ আছে। লগতে আজি আপোনাৰ দীনতা বা দৰিদ্ৰতাৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। আজি আপোনাৰ শোক পোৱাৰ যোগ আছে। আজি আপোনাৰ শত্ৰুৰ কাৰণে বিপদত পৰাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমনৰ ক্ষেত্ৰতো কোনো ধৰণৰ বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটোত বাধা থাকিব। প্ৰেমত অশান্তি, দাম্পত্যত অশুভ। বৃশ্চিক ৰাশি, আজি আপোনাৰ উত্তম জীৱনসংগী লাভৰ যোগ আছে। আজি আপোনাৰ
প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত ধন লাভৰ যোগ আছে। আজি আপোনাৰ সৎ বন্ধু লাভৰ যোগ আছে। লগতে আজি আপোনাৰ বিবাহত বাধাৰ যোগ আছে। আজি আপোনাৰ বিপৰীত লিংগৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ আছে। আজি আপোনাৰ দুৰ্ঘটনাৰ যোগ আছে। আজি আপোনাৰ ভুল বুজাবুজিৰ যোগ আছে। আজি আপোনাৰ পাচনতন্ত্ৰৰ সমস্যাত বা হজমৰ সমস্যাত ভোগাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনৰ স্থিতি উন্নত হোৱাৰ লগতে কোনো অপ্ৰত্যাশিত সূত্ৰৰ পৰা লাভ পোৱাৰ সম্ভাৱনাও আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত সুখ বৃদ্ধি। ধনু ৰাশি, আজি আপোনাৰ মান সন্মান হানিৰ যোগ আছে। আজি আপোনাৰ ধন হানিৰ যোগ আছে। আজি আপোনাৰ বাধা বিঘিনিৰ যোগ আছে। আজি আপোনাৰ অযথা খৰচৰ যোগ আছে। লগতে আজি আপোনাৰ ভ্ৰমণত কষ্টৰ যোগ আছে। আজি আপোনাৰ অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হোৱাৰ যোগ আছে। আজি আপোনাৰ উদৰ পীড়াৰ যোগ আছে। আজি আপোনাৰ আকস্মিক অশুভ পৰিৱৰ্তনৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব বুলি ক'ব নোৱাৰি। ধন আগমনৰ ক্ষেত্ৰতো যথেষ্ট বাধা দেখা যায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটোত যথেষ্ট বাধা থাকিব। কৰ্মক্ষেত্ৰত বাধা বিঘিনি থাকিব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটোত যথেষ্ট বাধা থাকিব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। মকৰ ৰাশি, আজি আপোনাৰ ভোগ সুখ আদি লাভৰ যোগ আছে। আজি আপোনাৰ ভাগ্য উদয়ৰ যোগ আছে। আজি আপোনাৰ সুখাদ্য লাভৰ যোগ আছে। আজি আপোনাৰ উত্তম বস্ত্ৰ তথা আভূষণ লাভৰ যোগ আছে। লগতে আজি আপোনাৰ শত্ৰু নাশৰ যোগ আছে। আজি আপোনাৰ ৰোগ নাশৰ যোগ আছে। আজি আপোনাৰ অৰ্থ উপাৰ্জন বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ সন্তুষ্টিত ভোগাৰ যোগ আছে। আজি আপোনাৰ জীৱনৰ মানদণ্ডৰ উন্নতিৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনৰ ক্ষেত্ৰতো কোনো ধৰণৰ বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত সুখ বৃদ্ধি। কুম্ভ ৰাশি, আজি আপোনাৰ আত্মীয় বিৰোধৰ যোগ আছে। আজি আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। লগতে আজি আপোনাৰ বেমেজালিৰ যোগ আছে। আজি আপোনাৰ বিফলতাৰ যোগ আছে। আজি আপোনাৰ দৈহিক কষ্টৰ যোগ আছে। আজি আপোনাৰ অশান্তিৰ যোগ আছে। আজি আপোনাৰ সন্তান কষ্টৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমনৰ ক্ষেত্ৰতো কোনো ধৰণৰ বাধা দেখা নাযায় যদিও অযথা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটোত যথেষ্ট বাধা থাকিব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। মীন ৰাশি, আজি আপোনাৰ সৌভাগ্য বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ সুখ বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ সন্মান লাভৰ যোগ আছে। আজি আপোনাৰ আকস্মিক লাভৰ যোগ আছে। আজি আপোনাৰ বন্ধু সুখ লাভৰ যোগ আছে। লগতে আজি আপোনাৰ সুখ হানিৰ যোগ আছে।
আজি আপোনাৰ ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ যোগ আছে। আজি আপোনাৰ পাৰিবাৰিক অশান্তিত ভোগাৰ যোগ আছে। আজি আপোনাৰ উদ্যম তথা প্ৰচেষ্টাত বিলম্ব হোৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনৰ স্থিতি উন্নত হোৱাৰ লগতে কোনো অপ্ৰত্যাশিত সূত্ৰৰ পৰা লাভ পোৱাৰ সম্ভাৱনাও আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত সুখ বৃদ্ধি। ধন্যবাদ।